हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल खाटी অসমীয়া ব্লগছ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু ওপৰ পিনে কোলা কোলা ডাৱৰ আৰু এতিয়া ওপৰৰ পৰা বৰষুণ পৰি আছে বৰ্তমান এতিয়া মই ভিডিঅ' শ্বুট কৰি আছো আৰু পুৰা এতিয়া গা চা ধুই ফ্ৰেছ হৈ আছো কাৰণ আজি আমাৰ ঘৰত পতা হ'ব সকাম আৰু ধুতি চুটি গামোচা চামোচা পুৰা পিন্ধি আছো আৰু অলপ পিছতে গোপিনীসকল আহিব আৰু আমাৰ ঘৰলৈ সকাম আৰম্ভ হ'ব আৰু অলপ পাছত আৰু মানে সকামটো কেনেকৈ পাতিছোঁ কি আয়োজন কৰিছোঁ আপোনাক সকলোখিনি দেখুৱাম ভিডিঅ'ৰ শেষলৈকে চাই থাকিব আৰু এতিয়া ব'লক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু ওপৰ পিনে বৰষুণ দিছে বেছি বাহিৰত থাকিব নোৱাৰোঁ আৰু এতিয়া ভিতৰলৈ ব'লক আৰু আপোনালোকক দেখুৱাই আছোঁ কি আয়োজন কৰা হৈছে আৰু সকামৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় বুট প্ৰসাদৰ পৰা আদি কৰি যিবোৰ ফল মূল লাগে কল কুঁহিয়াৰ যিবিলাক লাগে আৰু ফল মূল সকলোখিনি ইয়াতে মানে থোৱা হৈছে তামোলো কাটি থোৱা হৈছে এইপিনে জা চাহ পিনে থোৱা আছে শৰাই চৰাই ধুনীয়াকৈ ইয়াতে থোৱা আছে আৰু ইয়াত মানে এইখিনি ধুনীয়াকৈ গোপিনীসকলে আহিব আৰু ইয়াতে আমাৰ শৰাই সজাব আৰু এতিয়া গোপিনীসকল আহি পালেহি এতিয়া মই ব'লক আপোনালোকক দেখুৱাই দিওঁ এতিয়া গোপিনীসকল আহিলে আমাৰ ঘৰত আৰু এতিয়া তেওঁলোকে শৰাইৰ কাৰণে কল কুঁহিয়াৰ এইবিলাক কাটি আছে এয়া আমাৰ গোপিনীসকল আৰু অলপ পাছতে নাম ল'ব আৰু আপোনালোকক সকলোখিনি দেখুৱাই থাকিম শৰাই সজাবৰ কাৰণে তেওঁলোকে এতিয়া এইবিলাক কুঁহিয়াৰ কল কাটি থকা হৈছে আৰু মানে বতৰটো অলপ ডাৱৰীয়া খিনখিনীয়া বৰষুণ দি আছে তথাপিতো তেওঁলোকে আজি আমাৰ ঘৰলৈ আহিছে সকামত নিমন্ত্ৰণ কৰাৰ কাৰণে আই সকাম পতা হৈছে আৰু আপোনালোকক দেখুৱাম বাৰু নাম চামবিলাক চাই থাকিব আৰু ইয়াতে মানে পায়স বনাই থকা হৈছে শৰাইত দিবৰ কাৰণে ইয়াতে পায়স বনাই থকা হৈছে পায়স বনাই থকা আছে ইয়াতে আৰু ভিতৰত মানে ভাজি চাজিবিলাক বনাই আছে তো তাতো খুৱাম আপোনালোকক এতিয়া গোপিনীসকল অলপ পাছতে নাম চাম ল'ব আৰু শৰাই সজোৱাৰ পিছত আৰু আজি আমাৰ মানে সকামত ভাজি থাকিব এইপিনে পচলা মাংস থাকিব এইপিনে আলু ইয়াতে দেখিছে ডাঙৰ কেৰাহীতে মাংস ইয়াত বনাই থকা হৈছে আৰু সেয়া আমাৰ বৌমাহে সকামলৈ আহিছে অলপ কাম চাম কৰি দিছে সি আৰু আমাৰ মায়ে চাহপানী দিলে চাহপানী দি পিনি বাতি চাতি আনিছে আৰু এয়া মোৰ হৰি ভকতৰ মাক আমাৰ ঘৰলৈ আহিছে সকামৰ কাৰণে গাৰক কৈ দিয়ক কি ক'ব কেমেৰা আগত মানে ক'বলৈ অলপ লাজ পাইছে তো তথাপি একো নাই আজি সকলোখিনি দেখুৱাম আপোনালোকৰ ভিডিঅ'টোত চাই থাকিব শেষলৈকে কি হয় কি নহয় সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবাৰে মোক মটিভেট কৰে আগলৈকে নতুন নতুন ভিডিঅ' বনাই যাবৰ কাৰণে আপোনালোকে মৰম আৰু ছাপোৰ্ট কৰি দিব আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' মই আনি থাকিম আৰু আপোনালোকে প্ৰায়ভাগে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ আপোনালোকৰ কাৰণে মই বহুতখিনি কষ্ট কৰোঁ ৰ'দে বৰষুণে গৈ ভিডিঅ' বনাওঁ
এইবোৰ জেগা নাই যাবলৈ নাই জেগা এইবিলাক শৰাই চৰাই সলনি সজাই নাম চাম গালে এতিয়া নাম চাম ভাঙি এতিয়া শৰাইও ভাঙা হৈছে আৰু এতিয়া শৰাই সকলোকে খাবৰ কাৰণে বিটাই থকা হৈছে এইপিনে মোক দিয়া হৈছে ইয়াতে সজাই পিনি খাবলৈ আৰু এতিয়া মই খাম মই খোৱাৰ পিছতে বাকীসকলে খাব পাৰিব ইয়াতে এতিয়া মই খাই লৈছোঁ এতিয়া মই খোৱাৰ পিছত সকলোৱে এতিয়া খাব পাৰিব আৰু মই এতিয়া বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিছোঁ এবাৰ চাই লওক এতিয়া আছে এইটো তিয়ঁহ আছে কল আপেল আঙুৰ কুঁহিয়াৰ এইপিনে দিছে এইটো কল আৰু এইটো পিঠাগুড়ি এইপিনে কল আৰু পিঠাগুড়ি আৰু পায়স দিছে আৰু এইপিনে জলপাতি দিছে মানে এইটো খাবলৈ দিলে মই খালোঁ কিন্তু এখন হাতে ভিডিঅ' কৰিবলৈ মানে দিগদাৰ হয় সেইকাৰণে মই এইটো ক্লিপ ল'ব নোৱাৰিলোঁ এইখিনি আৰু এইপিনে এতিয়া গোপিনীসকলক মানে বিদায় দিব বিলনীয়া শ্ৰদ্ধা পাতখিনি ক্ষমা কৰিব ভাল বোলে আজ্ঞাময় ভক্তি বিনাজ্ঞা কা শক্তি গোপিনীয়ে আজ্ঞা শিৰত লৈ তেওঁলোকে বোলে এইখিনি বোলে
শৰাইখনি সজাইছে, বন্তি গছি জ্বলাইছে, পায়সখনি বনাইছে আৰু বোলে দিয়া মেলা কৰিছে। এইখিনিকে কৰোঁতে বোলে মুখৰ ভাৱ, নাকৰ নিচাক, তাকৰ সৰহ অনেকখিনি অপৰাধ হৈছে। সৰ্বপাতখিনি ক্ষমা কৰি আই মাতিয়ে সন্তুষ্ট হৈ তেওঁলোকক আগলৈকে সমাজত জিলিকি থাকিবলৈ গাত বল শক্তি দিব লাগে। হৰিকীৰ্তি সদায় কুশলে ৰাখিব লাগে জানো আৰু হৰি ৰাম ৰাধনী বিলনীয়া শ্ৰাদ্ধা পাতিনি ক্ষমা কৰিব লাগে। আৰু এতিয়া প্ৰসাদ চসাদ খোৱা হৈ গ'ল, শৰাই ভঙা হৈ গ'ল। এতিয়া খাই থকা হৈছে ভাজি, লগতে দেৱৰক। এইপিনে মই খোৱা নাই বাৰু, এইপিনে আছে চোৱা ভাজি আছে। এইপিনে গোপিনীসকলে ভাজিৰ লগত খাই আছে দেৱৰক। এয়া দেৱৰক তেওঁলোকে খাব, গোপিনীসকলে খাব। আৰু এইপিনেও খাই আছে গোপিনীসকলে, দেৱৰক খাই আছে। খাইতো ময়ো খাওঁ, মানে মই দেৱৰক এইবিলাক নাখাওঁ বাৰু। ভাজিটো খাইছোঁ, এইটো ভাজিটো খাম। এইটো মাংস। আৰু পিছৰ ভিডিঅ' ক্লিপটো মানে শ্বুট কৰা নহ'ল, মই ইফালে যাব লগা হৈছিলে। আৰু মানে অলপ আগতে গোপিনীসকল গ'ল ঘৰলৈ, আৰু এতিয়া মই বিচনাতে অলপমান পৰি দিছোঁ আৰু বহুত ভাগৰ অনুভৱ হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লওক, আৰু কাষতে থকা বেল আইকনটো দবাই লওক, যাতে মই এতিয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগতীয়াকৈ পাই থাকিব। আৰু যিসকলে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই এতিয়া আপোনালোকে যাওক আৰু মোক ফ'ল' কৰি লওক। ইনষ্টাগ্ৰামৰ নামটো আছে হিমান্ত কোঁৱৰ 07। আপোনালোকে যাওক, তাত গৈ ফ'ল' কৰক। ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ, তাত গৈ আপোনালোকে ফ'ল' কৰিব পাৰে। আকৌ লগ পাম আপোনালোকৰ লগত আন এটি নতুন ভিডিঅ'তে, আন এখন নতুন ঠাইত। আজিলৈ দিলোঁ টাটা, বাই বাই, জয় অসম, ধন্যবাদ।